মধ্যে এতিয়া আমি যাম গোৱা ব্ৰিজত। আমি ৰেডি হৈ গৈছোঁ। আমাৰ ইয়াৰ বেগ চেক মানে সব ক্লিয়াৰ হৈ আছে। এইটো আমি যাম গোৱা ব্ৰিজত। লাহে লাহে গৈ থাকোঁ এতিয়া আমি গোৱা ব্ৰিজত গৈ আছোঁ। আমি এইটো গালিত থাকোঁ, এইটো গালিত আমি থাকোঁ। এতিয়া আমি প্ৰথমত গৈ আছোঁ গোৱা ব্ৰিজলৈ। খোজকাঢ়ি যাব লাগিব আৰু ৰাস্তা আছে তোমাৰ আপোনাৰ 20 মিনিট লাগিব যাওঁতে। বাৰু 20 মিনিট আপোনালোকক চটকাল কৰি দেখুৱাম, টেনশ্যন কৰিব নালাগে। এতিয়া লাহে লাহে গৈ থাকোঁ। ইতিমধ্যে লাহে লাহে পাই গৈ আছোঁ। এতিয়া মেইন ৰোড উঠিম লাহে লাহে। এইটো দলং চালক এখন দলং হয়। আমি মেইন ৰোড পাম আৰু লাহে লাহে পাইছোঁ আহি। এতিয়া আমি মেইন ৰোড উঠিলোঁ। এতিয়া মেইন ৰোড ইয়াত তেল ডিপ আছে ইয়াৰ ওচৰতে। তো আমি এইটো হয় গোৱা মেইন ৰোড। এতিয়া গৈ আছোঁ। এইটো মেইন ৰোড নহয় বাৰু, নৰ্মেল ৰোড হয়। মেইন ৰোডটো খাৰা আছে বাৰু। তুমি লাহে লাহে গৈ আছোঁ এতিয়া ফুটপাথত গৈ আছোঁ। আমি য'ত ৰেষ্টুৰেণ্টখনত কাম কৰোঁ, আমাৰ ৰেষ্টুৰেণ্টখন এইখন হয় ৰেষ্টুৰেণ্ট। আমি ইয়াত কাম কৰোঁ। তো আজি বন্ধ আছে মানে, এইটো কাৰণে ভাবিছোঁ কি আজি নাযাওঁ, আজি বন্ধ আছে। আমাৰ ৰেষ্টুৰেণ্ট আমি কাম কৰা ৰেষ্টুৰেণ্ট হয়। এতিয়া আমি গৈ থাকোঁ লাহে লাহে। ইতিমধ্যেতো আমি গৈ আছোঁ। পাম বেছি সময় নাই বাৰু, আৰু 7 মিনিট আছে পাবলৈ। এতিয়া আমি ফুটপাথত গৈ আছোঁ। এতিয়া জেগাবিলাক দেখুৱাই দিছোঁ কেনেকুৱা জেগা মানে। এতিয়া আমি এইটো লাহে লাহে গৈ আছোঁ আৰু বেছি নাই পাম আৰু। এই আগত বগা দেখা পোৱা গৈ আছে, আপোনালোকে দেখিছে নাই নাজানো বাৰু। আমি দেখি আছোঁ। কেমেৰাটো অলপ সৰু হ'ব পাৰে আৰু অলপ আছে ইয়াৰ কাৰণে নকবি হা। এইটো মানে জেগা পাই গৈছোঁ। আমি এতিয়া সোমাব ওলাইছোঁ। আহি আছোঁ লাহে লাহে। সেই ৰাস্তা কোনটো বে দেখা চিনি পোৱা নাই নহয়। আপুনি ৰাস্তা ক'ত আছে বে? এই পুলিচে গাড়ী ধৰি আছে সিহঁতক। বে ৰাস্তা ক'ত বে? আচোন দে জেগা আহি পাই গ'লো, কিন্তু ৰাস্তা বিচাৰি পোৱা নাই। আহি আছোঁ মোৰ ঘৰত। লাহে ইতিমধ্যে আমি আহিছোঁ লাহে লাহে। মোৰ ঘৰত গৈ আছোঁ এতিয়া। পাইছোঁ এইপিনে জেগাবিলাক। মানুহটো বহুত আছে ইয়াত। অলপচোন যাওঁ। এইফালে চব বালি জেগা আছে মোৰ লগত। চব বালি হৈ আছে। পানী আগত দেখা পাই আছে, বাট এতিয়া মোবাইলটো মানে জুম কৰিব লাগিব, পানী দেখাব লাগে। লাহে লাহে দেখাই আছে পানী। চাহাবৰ হাঁহি পানী দেখি মানে হাঁহি মানে সি গা ধুৱে মানে আজি গা ধুম বুলি আহিছে। সি আগত পানী দেখা পাইছে নেকি? ইতিমধ্যে পাই আছোঁ লাহে লাহে গৈ আছোঁ। আমাৰ এখেতৰ হাঁহি মানে একদম আহি পেনে ফুল হাঁহি একদম মানে গা ধুৱে আজি আৰু। জুম অলপ কৈ দিওঁ ৰ। গোৱাত আহি পেলাই যদি বুঢ়া বিজুত নোযোৱাটো হয়, গোৱাত অহা কামেই নাই দেই সঁচা কথা। হা ইতিমধ্যে আমি পাইছোঁ বালি জেগা একদম চনকা। আমাৰ এইফালে চনকাটো অসমত যেনেকুৱা চনকা হোৱা নাই, ষ্টাইলটো এনেকুৱাই পাই আছোঁ এতিয়া। বালি মানে খোজকাঢ়ি চেংগাত লাগি লাগি যায়। এইবিলাক মানুহ বহুত আছে। পানী ঢৌ বেলেগ, পানী ভিজা হৈ আছে মানে, পানী ইয়ালৈকে আহে তেতিয়া পানী হৈ যায় গৈ মানে। এতিয়া লাহে লাহে গৈ আছোঁ। সেইখন পানী জাহাজ, সেইখন পানী জাহাজ। এই পানী ঢৌ, পানী আহি আছে। ওচৰত যাই পিনে দেখাই আছোঁ। এইখন হ'ল ব্ৰিজ। ফটো মাৰিম আৰু জাহাজত ফটো মাৰিম। গা ধুব লাগে যে এতিয়া ফাটে যায় গা ধুব এতিয়া। কাপোৰ ইয়াত থবা নহয়, ঐ কাপোৰ এইফালে থব লাগিব। এইয়া পানী আচলতে থৈ যাব লাগিব ন। এইখিনি থ পানী ইয়ালৈকে নাহে। ফটো মাৰা ভিডিঅ' আছে ন, ফটো কাৰণে এইবিলাক চব পানী এতিয়া ভৰি দিম পানীত।
আহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি জ্বলি যায় শয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰদ হাগেনে চিকুনে সোণটো পনি তোমাৰ পানী নিমখ পানী এইবিলাক যিমান যিমান চব নিমখ যাযাবৰী মোৰেনো হেঁপাহত বুটলি তোমাৰেনো কাষৰলে বজাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ গা ধোৱা হৈ গৈছে